যেতিয়া বহি যায় না হালি হালি যায় পিছফালে তাক তিনিটা মানে ধৰি থাকিব লগা হৈছে দৰা আপোনাৰ গাড়ীৰ পৰা যেতিয়া নামিব পৰা অৱস্থাতে দৰা নাই আমাৰ কইনাই স্পষ্ট মত দিছে যে মই তাত বিয়াত নবহোঁ মই ওলাই নাযাওঁ মদৰ ৰাগীত তেওঁলোকে পুৰা মাথা লৈ আছে চোতালৰ পৰা গৈ গাড়ীৰ ভিতৰত বহি আছে মই নিজে চাই আছোঁ তাতেও আনকি মানে তেওঁ মদ বিচাৰি এজন ল'ৰা এটা চাইছিলোঁ ল'ৰাটো আছিল হেৰি আপোনাৰ গোপাল বজাৰৰ আমাৰ প্ৰেমদা হোটেলৰ ওচৰতে ঘৰ গতিকে যোৱাকালি বিয়াৰ তেওঁ দৰা সাজি আহিছে আৰু জন্মদিনো আহিছে জন্মদিনেও দৰা অহা নাই কিন্তু দেউতাকে আহিছে গতিকে তাত সেই মদ খাই আহিছে তেওঁলোকো গোটাই দেউতাক আদি কৰি আৰু কালি ঠিক 11:30মান বজাত দৰাটো আহি পাই যে আমি আটাইয়ে লক্ষ্য কৰোঁ গেটৰ সন্মুখৰ পৰা তেওঁ আহিব পৰা অৱস্থাত নাই তাৰমানে মাদক দ্ৰব্য সেৱন কৰি তাৰমানে খোজ দিয়াৰ অৱস্থাত তেওঁ নাই দুইজনে ধৰি আনি ইয়াতে মানে এই ঠাৰিখনত বহাইছে বহি এই দুইজনে তাৰমানে তেওঁক এনে ঠেকা দিয়াৰ নিচিনাকৈ হাত দুখন দি এনেকৈ ৰাখি আছে তেওঁ স্থিৰতা হৈ থাকিব পৰা নাই ইফাল সিফাল কৰি আছে তাৰমানে ইফালে ঢলি যায় সিফালে ঢলি যায় এনেকুৱা অৱস্থাতে আছে তাৰমানে মদ খাই আছে আৰু গুণ তাৰমানে ওচৰত জ্বৰ আমাৰ মানে হেৰি নাই ইচ্ছুক নহয় আমি এনেকুৱা ধৰণৰ তাৰপিছত এবাৰ তাতে ঢলি পৰিল ঢলি থকাৰ ভিতৰতে ঢলি পৰি কিছু সময় পিছত আৰু মানে এই গোটেইকেইটাই উঠাই দিয়াৰ পিছত আৰু উঠি এতিয়া আমাৰ সেই পুৰোহিতে কইনা উলিওৱাৰ কাৰণে এটা আমাক প্ৰস্তাৱ দিছে ঘৰৰ পৰা অনাৰ কাৰণে গতিকে আমাৰ ইতিমধ্যে কথাখিনি আমি গম পোৱাৰ পিছত আমাৰ কইনাই স্পষ্ট মত দিছে যে মই তাত বিয়াত নবহোঁ মই ওলাই নাযাওঁ আৰু আমাৰো পৰিয়ালখিনিৰ আমাৰ ঠিক তেনেকুৱা ধৰণে আমাৰ এটা মনবিলাক মানে অলপ দুৰ্বল হৈ গ'ল যেতিয়া নেকি এই অৱস্থা কৰি আহিছে গতিকে সেই অৱস্থাত আমি বিয়া দিয়াৰ আমি তেওঁলোকক এই মানসিকতাখিনি তেওঁলোকক দেখুওৱা নহ'ল আৰু সদৌ শেষত আমি গাঁওবুঢ়া মাতি আনি এটা পৰ্যালোচনা কিন্তু যিখিনি মানুহ আহিছে দৰাৰ লগত মই কৈ আছোঁ যিখিনি মানুহ আহিছে কিন্তু ভদ্ৰ মানুহ দৰাৰ লগত যিখিনি মানুহ আহিছে বোধহয় তেওঁলোকো নাজানে যে এই অসভ্যতাৰ লগত যে সন্মান খেদাব আমি তাত যাম এই ভাৱনাটো তেওঁলোকৰ সঁচাকৈ নাই বিশ্বাসযোগ্যভাৱে তেওঁলোকে আহিছিল আৰু যিয়ে নহওক তেওঁলোকৰ মুখেৰে আমি এইবিলাক মানে শুনিছোঁ তাৰপিছত গাঁওবুঢ়া মাতি আনি গাঁওবুঢ়াত মানে আলোচনা কৰি আমি পুলিচ প্ৰশাসন মাতি আনিলোঁ পুলিচ প্ৰশাসনৰ সন্মুখত আমি অলপ তাতে এই মানে পুলিচো আহিল আৰু আমাৰো যিখিনি অলপমান ক'বলগীয়া কৈফিয়ত এইখিনি তাতে লিপিবদ্ধ কৰি আমি দুয়োপক্ষৰ চাইন ল'লোঁ মানে চিগনেচাৰ লৈ আমি এটা অপশ্যন দিলোঁ তেওঁলোকক আচলতে আমি তাত বিয়া দিয়াৰ মানসিকতা আমাৰ নাই একেবাৰে নাই গতিকে ভাৰসাম্য হেৰুৱাই পেলাইছে তেওঁ মাদক দ্ৰব্য সেৱন কৰি আৰু সেই ল'ৰাৰ লগত আমাৰ ভৱিষ্যত ছোৱালীটোৰ জীৱনটো ধ্বংস কৰাৰ বাহিৰে অন্যগতি একো নাই আৰু ভাগ্য ভাল যদি মদ খাই নাহি পেলাই যদি তেওঁ বিয়াত বহে গতিকে আমিতো ছোৱালীটো দিওঁ তাৰ পিছ মুহূৰ্তত আমাৰ কি হ'ল অৱস্থা কিন্তু ঈশ্বৰ বোলা ভগৱান বোলা বস্তু আছে যিয়ে নহওক পুলিচৰ দ্বাৰাই আমি এইবিলাক লিখি পঢ়ি চাই তাৰমানে চিগনেচাৰ লৈ তেওঁলোকক এটা মানে অপশ্যন দিলোঁ যে অহা ৰবিবাৰে আমি দুয়োটা পক্ষ মিলিত হৈ আমি আলোচনা এটা কৰিম আৰু এই আলোচনা মৰ্মে ছোৱালীৰ সিদ্ধান্তত আমি অগ্ৰাধিকাৰ দিম এই বুলি কৈ তেওঁলোকক বিদায় দিলোঁ আৰু মই থকলৈকে কথা এইখিনি সিমান মানে এৰেঞ্জ মেৰেজ আছিল নে অঁ এৰেঞ্জে হয় চোৱা কইনা হয় Beijinho,
ভিডিঅ' কৰা